হয় বন্ধুসকল, মানে আজি ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব। মানে ভিডিঅ'টো জাষ্ট অলপ আগতে হৈ গ'ল। এইদিনা আমাৰ ঘৰত আজি ওপৰতো নাহে নাই টচত আছে পিছত ভিডিঅ' কৰিবা তুমি দিওঁ আছে ইফালে মুখ হৈ আছে। হয় তুমি লাৰি দিয়াচোন। নহয় তাৰ কি সুৰ মাৰিছিলে মোক মাৰিছিলে। নাই নাই আৰু এৰা কৰি বাবু এইফালে হাত তুমি দাদা আপুনি ৰঙা ৰঙৰ মনাখন হেৰি কৰকচোন। এইখন নে এইখন মইতো ধৰিব নোৱাৰিম বোলো। নহয় একো নহয়, আপুনি মনাখন কেৱল মিলক। অচখন নেকি অজগৰ চানা নেকি? আমাৰ ঘৰত আজি সাপ ওলাইছে। দাদাজনে আজি কি ক'ম কি কয় ভাইটি এটা কথা শুনা। হয় চা মই ইয়াক উদ্ধাৰ কৰিছোঁ, তোমালোকৰ ঘৰত অসুবিধা হৈছে হয় নহয় জানো? হৈছে। আৰু ইয়াক যে মই ধৰিছোঁ ই কষ্ট নোপোৱাকৈ অক্সিজেন নোপোৱাকৈ মই ধৰিছোঁ হা। এতিয়া তোমাৰ দেউতাক মই অকণমান হেল্প কৰিব দিছোঁ, তুমিও হেল্প কৰিছা হয় নে নহয়? লাইট চাইট জ্বলাই দিছা। এতিয়া মই সুন্দৰকৈ জনবসতি নোহোৱা জেগাত এৰি দিম, মুক্ত কৰি দিম। মোক ধৰি থাকক, আপুনি এনেই ধৰি থাকক, কাৰণত নাযাব, ডাইৰেক্ট মেডিকেলত যাব, হস্পিটেলত। আপোনাক সাপে কামুৰিছে বুলি গম পাইছে, সাপডাল কি সাপটো গম নাপায়। আপুনি এটা জেগাত বহি যাব, বহি পেলাই আজিকালি দাদা এইখোৰ যোনবোৰ সাপ আমাৰ ঘৰতে আছিল আপুনি ধৰিছে যে এইখোৰ সাপৰ বিষয়ে অলপমান কৈ দিবচোন। সাপডাল আচলতে আমাৰ গাঁৱলীয়া ভাষাত বা লিখিত ভাষাত মানে স্থায়ী অনুযায়ী ৰায়াল গম বুলি কয়। এডাল বিষহীন হয় কিন্তু খং বেছি দীঘল হয়। আৰু আপোনালোকৰ ইয়াতে নিগনি থাকিলে আমাৰ প্ৰকৃতি জীয়াই থাকিব। আৰু এডাল বিষহীন নাই কাৰণে মই এনেকৈ ল'ব পাৰিছোঁ হা। আৰু ময়ো এইবিলাক খেলা দেখুওৱা মানুহ নহয়, প্ৰকৃতিক ভাল পাওঁ। বিষ থকা সাপডাল মই এনেকৈ দেহত তুলি নলওঁ, সম্ভৱ নহয়। আৰু আপোনালোকে কোনোবা সাপ খুটিলে বা কামুৰিলে কোনোদিন বেজৰ ঘৰত নাযাব, বেজৰ ঘৰত কোনো কাৰণত নাযাব, ডাইৰেক্ট মেডিকেলত যাব, হস্পিটেলত। আপোনাক সাপে কামুৰিছে বুলি গম পাইছে, সাপডাল কি সাপটো গম নাপায়। আপুনি এটা জেগাত বহি যাব, বহি পেলাই আজিকালি মোবাইলটোৰ লগত থাকে নহয় জানো ভাইটি? মোবাইলটোৰ লগত থাকে। গতিকে যাওঁতে সাপবোৰ দেখি পিনি চব খাইছে। পাছত হঠাৎ আমি কি কৰোঁ কি নকৰোঁ সেনেকৈ লোৱাৰ পাছত আমি হিতেশ দাক মাতিলোঁ ইয়াতে। তেওঁ আমাৰ ওচৰতে আছে। তেওঁ দাদা আপোনাৰ বিষয়ে অলপ কওকচোন। মোৰ বিষয়ে তোমাৰ কি ক'ম, মই প্ৰকৃতিপ্ৰেমী। কাৰোবাৰ ঘৰত আতংকিত হৈ থাকিলে ঘৰৰ ভিতৰত বা বিচনাৰ তলত উদ্ধাৰ কৰি দিওঁ, মুক্ত বিচৰণ কৰিব দিওঁ, উদ্ধাৰ কৰিবি। সাপডাল কষ্ট নোপোৱাকৈ, কাৰণ জীয়াই থকা অধিকাৰ তাৰো আছে আমাৰো আছে। আৰু বহুত ভাল ল'ৰা, ইয়াৰ ঘৰত আছিলে, উদ্ধাৰ কৰিলোঁ আৰু কিবা কৰি। সিও সহযোগ কৰি দিলে, টচ চচ মাৰি ভয় খাইছে, টচ চচ মাৰি মোক সহযোগ কৰিছে, বহুত ভাল লাগিছে। এতিয়া জনবসতি নোহোৱা জেগাত মানে মুক্ত বিচৰণ কৰিব দিম। আৰু ভাইটিৰ লিংকটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। ইউটিউব চেনেল জানো মই খুলিছোঁ, বেলেগে খুলিছে কিন্তু মই ব্যৱহাৰ কৰিব নাজানো। কিন্তু এই ভাইটিটো বহুত ভাল ল'ৰা, বহুত সাহসী ল'ৰা, বহুত ভাল আচাৰ ব্যৱহাৰ, বহুত ভাল কথা ক'ব জানে, মানে গঠনমূলক কথা ক'ব জানে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব যেনে তেনে লাইক এটা দিব, এইটো ডাঙৰ কথা নহয়। লাইক দিয়া, ছাবস্ক্ৰাইব কৰা কথা হ'ল কি গঠনমূলক কামবিলাক কৰিব লাগে, ৰাইজক দেখাব লাগে হয় নহয়? আশীৰ্বাদ দিছোঁ মই। আজি সাপৰ কি আছিল এইখন সাপৰ? এইটো ৰায়াল গম হয়, অভিশাপ্ত মানে বিষহীন মানে বিষ নাই, নন পয়জনাছ হয়। থেংক ইউ দাদা, আপোনাৰ ঠিক আছে, বাই বাই। বিপদত আপোনাক পালোঁ, ধন্যবাদ, বহুতখিনি ধন্যবাদ। থেংক ইউ বন্ধুসকল।